কালি তন্দক এখন গাধৰ বিষয়ে ৰচনা লিখি দিছিলো হেৰ ৰচনাখন কোনি কোনি লিখি আনছা হা আৰু যদি লিখি আনা নাই আজি তন্দৰ ব্যৱস্থা বয়া কৰি লব মনত ৰাখ তন্দৰ এতিয়া মই কি ব্যৱস্থা লম তাকে ভাবো আৰু তন্দে কোনি কোনি মুখস্থ কৰি আনছা একবাৰ পুৰাৰি আসল কৰিলো ফাষ্টৰ পৰাই গম পাইছা আৰু যোনে কৰি আনা নাই তাৰো ব্যৱস্থাটো চাবিচোন মই কিনকে লওঁ মোৰ লাঠি হ'ব তন্দৰ পিঠি হ'ব গম পাইছে না এডাল চাহ কি আনছো আজি তন্দৰ ব্যৱস্থা এডাল দি ল'ব ইতেও সময় আছে ও কিয়া লৰিছে ও ভূমিকম্প হৈছে ও ছাৰ ভূমিকম্প হৈছে ও কোনি লৰি আছে ও দস্তি কোনি লৰি আছে ভূমিকম্প হৈছে নেকি মই লৰা নাই দেখোন তে কোনি লৰি আছে মোৰ লৰা নাই দেখোন ইয়াৰ কি হ'ল আৰু ফেটা পাতি কেজি আছে ই ও তোৰ কি হৈছে না হাগা জাগা লাগছি হৈ কপি আছে পাও কেনকে থৰথৰে আছে দেখাও না ভাইব্ৰেচন মুৰটোৰ দৰে ইয়াৰ ভাই কিবা হৈছে ও ভৰ্তি ও মিচিং চলা দিছিল মিচিং চলা নাজনো ভাই মিচিং চলা দি আছে ইয়াৰ কিবা হৈছে নিশ্চয় হাগা চাগা লাগছি ইয়াৰ ও দস্তি তোৰ কি হৈছে না ভয়ে কৰছি চলটো মাষ্টাৰ কেনকে কোৱাৰ কাৰণে ভয় নকৰবি যাৰ পিছ চামৰা বলা কৰি দিম তোক মাৰি দি টেনচন নলবি মোৰ হাগা লাগছি বয়া কৰি মোৰ এতিয়া ওলাই গো তোৰ হাগা লাগছি দিম ছাৰক নকাই গিয়া মাষ্টাৰক কবা মোৰ সাহস নাই ভয় কৰছো মই ভাই বয়া ভয় লাগছি ঐ তন্দ তিনৰে কোনি আল্লাহ কৰছে হা সঁচা কথা ক থিয়া দি মই এতে কথা শুনা পাইছো কোনি আল্লাহ কৰছে দিনৰে সুবেন তো আকৌ কোনি আল্লাহ কৰছে ছাৰ মই একো নাজানো মই পঢ়াত মুখস্থ কৰিছো ছাৰ মুখস্থ কৰছে না মই এতে পাদৰ বাছ পাইছো আমাৰ হাগা চাগা লগা নাইতো সঁচা কথা ক লেট্ৰিঙত থাকি বেৰবি গম পাইছা কোনি পাচ্ছা তিনৰে উম্বা পাচ্ছা মই গম পাইছো তই পাচ্ছা নেকি নে হা পাচ্ছা না বাজা নাই গম পাইছা বাহিৰত যাই কিনে হাগি বেৰবি লাতে লেট্ৰিং আছে সঁচা কথাটো নকা ইমান বয়া কৰি হাগা লাগছি হা স্কুলতে মাষ্টাৰ থাকিব পৰা নাই গম পাইছা না নাই হা এতিয়া হেডমাষ্টাৰত তাকে লিখিন গন গৈছে হেডমাষ্টাৰে মোক ফোন কৰি ক'লা তোক দেখাবা মোৰ এটা গান ইয়াত আছে মেৰে হালত আছে ময়ো হাগিয়া যাব নোৱাৰা